ভিডিঅ' বনোৱা নাই আৰু কিছুমানে কৈছে মই ভিডিঅ' দিব লাগে চাবলৈ ইচ্ছা থাকে চ' থেংক ইউ তাহাঁতৰ কাৰণে যদি মোক ভিডিঅ' চাবলৈ ইচ্ছা কৰে চ' আৰু নতুন ছাবস্ক্ৰাইবাৰ আহিছে মোৰ ত' তাহাঁতক ৱেলকাম মোৰ চেনেললৈ চ' বহুত দিন হৈ গ'ল সঁচাকৈ মই ভিডিঅ' কৰা নাই চ' ভাবিলোঁ যোনে মোক ভিডিঅ' চাবলৈ ইণ্টাৰেষ্ট আছে তাহাঁতৰ কাৰণে আজি এটা ভিডিঅ' বনাইছোঁ ব্লগ বনাইছোঁ ত' ষ্টাৰ্ট কৰিছোঁ মই পাৰ্লাৰৰ পৰা চ' আজি এটা আকৌ ফটোশ্বুট আছে চ' ফটোশ্বুটৰ কাৰণে মই আহিলোঁ ইয়াতে উদয়ন মাৰ্কেটত আজি মই মেকআপ আৰ্টিষ্ট জিনাপা নহয় আজি মুনমি বৰদলৈ চ' ইয়াতে আজি মই মেকআপ কৰি দিব এয়া মুনমি বা হেল্ল' মুনমি বা আজি বহুত মুনমি বাই তাৰমানে আজি চাবলৈ সময় নাই বহুত ব্যস্ত আজি বিজি ড্ৰেছৰ পৰা তাৰমানে খোপালৈকে বহুত কাম আছে সেইটো কাৰণে অলপমান টেনশ্যন চ' গাই চাই থাকিব ভিডিঅ' দি যাম ব্লগ দি যাম হেয়াৰ ষ্টাইল ষ্টাৰ্ট হৈ আছে কি কথা জানো আৰু এইফালে আমাৰ হেয়াৰ ষ্টাইল ভাই হেয়াৰ ষ্টাইল ইছ ভাল হৈছে তাইও ফটোশ্বুট কৰিব জানা কৰিব এয়া আমাৰ মুনমি বাই মোৰ কাৰণে আনি দিছে গাহৰি মাংস ধুনীয়াকৈ বনাই মেলি আমাৰ মডেলৰ এতিয়া হেয়াৰ ষ্টাইল কমপ্লিট হৈছে এইবোৰ মানে ফুলেৰে আগে চুলিৰে খোপা ফুল বনাইছোঁ গোলাপ ফুল চুলিৰে আৰু দুটামান গোলাপ ফুল লগাই দিছোঁ ড্ৰেছৰ লগত মিলাকৈ মই ক'ত আছোঁ আৰু আমাৰ মডেল চব চেণ্ডেল নাই খালী ভৰিয়ে আছে কিন্তু চব চাপৰ ধুনীয়া আৰু মেকআপ আৰ্টিষ্ট নহয় জানো আমি মডেল হয় মেকআপ একো কৰিবলৈ সময় পোৱা নাই ৰাতিপুৱাৰ পৰা মূৰ আছিবলৈ সময় পোৱা নাই এয়া মই এতিয়া জুৱেলাৰী পিন্ধাই পিনে ব্লাউজ পিন্ধাই ৰেডি হৈছে মেকআপ আছে ত' কেনেকুৱা লাগে প্লিজ জনাব ইয়াত কথাটো বেছি ভাল লাগি গৈছে খোপাটো ইয়াত ধৰিবলৈ ভালকৈ পৰা নাই এইটো মানে এডভান্স হেয়াৰ ষ্টাইল এটা ট্ৰাই কৰিছোঁ এইবাৰ অলৰেডি আই মেকআপ হৈ গৈছে এয়া মোৰ কমপ্লিট হৈ গ'ল আৰু এয়া আজি মোৰ মেকআপ আৰ্টিষ্ট এয়া মুনমি বা মোৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ ত' বহুত ধুনীয়া লাগিছে কেনেকুৱা লাগিছে আপোনাৰ নিজৰে মোৰতো বহুত ধুনীয়া লাগিছে এনেও ধুনীয়া ছোৱালী মেকআপ কৰাৰ পিছত আৰু ধুনীয়া হৈ গৈছে খালি ওখ বহুত মই এনেকৈ চাবলগীয়া হৈছে ভৰি থাকি থাকি অলপ এয়া মোৰ কমপ্লিট বহুত ভাল লাগিছে মোৰ আজি ধুনীয়া লাগিছে মাৰিবলৈ আৰু জিনাবা আজি মডেল দুজনীমান ৰেডি কৰিছে এতিয়ালৈকে হোৱা নাই জিনাবাৰ মোৰ কমপ্লিট হ'ল এতিয়া মাৰিবলৈ যাওঁ আমি এতিয়া যাওঁ ফটোশ্বুট কৰিবলৈ বাই বাই লগ পাই আছোঁ কেমেৰামেন এয়া মেকআপ আৰ্টিষ্ট লোকেশ্যন দেখাই আছোঁ দিয়া কোনোবা এই কেমেৰামেনে কেমেৰা ঠিক কৰি আছে বাকীডোখৰ মই কৈ দিছোঁ আৰু আমি ফুটি জ্বলাই আহিছোঁ ফটোশ্বুট কৰিবৰ কাৰণে এয়া আজি আমাৰ মডেল এইটো আমি আজি ৰিচেপশ্যনৰ এটা লুক ক্ৰিয়েট কৰিছিলোঁ উইথ এডভান্স হেয়াৰ ষ্টাইল এইটো হেয়াৰ ষ্টাইলটো এডভান্স হেয়াৰ ষ্টাইল এটা ট্ৰাই কৰিছিলোঁ আজি মোবাইলত ইমান ভালকৈ ধৰিব নোৱাৰি আৰু লুকটো হ'ল চিম্পুল লুক আইচটো হলো আই মেকআপ আছিলে আৰু জুৱেলাৰীটো গমেই পাইছে অসমীয়া জুৱেলাৰী উইথ খাৰু এয়া চাওঁচোন ফটোশ্বুটবিলাক চাই থাকিব আমাৰ কেনেকুৱা হয় আৰু মেকআপটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব মেকআপ আৰ্টিষ্ট চাফ হৈছে কেমেৰামেন চাহ খাই পিনে আকৌ গৈছোঁ আমি লগতে কেমেৰামেনৰ পিছে পিছে গৈ আছোঁ আৰু কেমেৰামেনকেইটা দেখাই দিয়া মোৰ হেল্ল' কেমেৰামেন হাই কৈ দিয়া এই অংকুৰ হা বেদান্ত হাই কৈ দিয়া এয়া হৈছে আমাৰ ফটোশ্বুট লোকেশ্যন এয়া আমাৰ ফটোশ্বুটৰ লোকেশ্যন নামটো কি ফুডিছ এয়া যোৰহাটৰ উন্নয়ন মাৰ্কেটৰ ওচৰতে আছে আমি ইয়াতে ফটোশ্বুট কৰিছোঁ হয় লোকেশ্যনটো অলপ দেখাই দিওঁ এইয়া আমাৰ লোকেশ্যন আৰু এয়া বৰষুণ দি আছে হেং কৰি মই ফটোশ্বুট কৰি আজৰি হ'লোঁ কাৰণ বৰষুণ দি আছে এতিয়া বৰষুণ দিয়া অৱস্থা কৰাহেঁতেন নোৱাৰিলোঁ হয় সেয়া
সেইকাৰণে মই বহি ল'লোঁ নোৱাৰিছোঁ আৰু দিনৰ দিনটো আজি থিয় হৈ মেকআপ কৰা গৰমত মজা ওলাই গৈছে চ' আজি দিনটো বহুত ভালদৰে গৈছে চ' বহুত ধুনীয়া মেকআপ কৰিছে মনমিবা চ' কোনোবা যদি মেকআপ কৰে যদি কণ্টেক্ট কৰিব পাৰিব মই নাম্বাৰ দি দিম ইমান বহুত গৰম আছিলে একদম গৰমত ঘামি ঘামি দি এতিয়া বৰষুণ ভাল লাগিছে বহি আছোঁ আৰু অকণ ফটো চুটাই হৈ গ'ল নেক্সট ফটো ক্লাছৰ ভাল লাগিছে মোৰ ভাল লাগিলে কিন্তু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি যোনে ভাল পায় বহুত ভাগৰ লাগিছে আৰু আজি মই ষ্টেটাছটো চাবা তোমাৰ ভাগৰ লগা ফটো মই দি থৈছোঁ এতিয়া চোৱা কেতিয়া মানে গমেই নাপাওঁ ময়ো মানে অলপ চলপ সৰু সুৰাকৈ ব্লগ বনাওঁ মানে হোৱাটছএপত দিব পৰাকৈ সেইটো কাৰণে তাইক চাব কৈছোঁ তো ভাল লাগিলে নেক্সট টাইম আকৌ কৰি দিব ধুনীয়াকৈ মেকআপ অ'কে কৰি দিম আপোনাক কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ভাল লাগিছে টেনশ্যন হৈ আছিলে অলপ ৰাতিপুৱাৰ পৰা দেখিছোঁ একদম মন পূৰা একদম ডাউন হৈ আছিলে সঁচাকৈ বহুত টেনশ্যন হৈ আছিলে যেতিয়া কাৰণ মোৰ এক্সাম আছিলে আজি যিহেতু এক্সামৰ শ্বুট হয় এইটো তো সেইটো কাৰণে বহুত টেনশ্যন হৈ আছিলে এইটোৰ ওপৰত বহুত মানে এই মাৰ্কিংটো বহুত নিৰ্ভৰ কৰে সেইটো কাৰণে অলপ টেনশ্যন হৈ আছিলে ৰাতিও টেনশ্যন তো এতিয়া ফাইনেলি ভাল লাগিছে এতিয়া মোৰ লুক ভবামতে অলপ কৰিব পাৰিছোঁ এতিয়া মোৰ লুক দেখিলে ধুনীয়া মডেল দেখিলে এনেও ধুনীয়াই আৰু ধুনীয়া লাগিছে থেংক ইউ ফুটি উঠিছে থেংক ইউ আকৌ নেক্সট টাইম লগ পাম আমাৰ এইফালে চলি আছে মেকআপ ক'ত গ'ল কোন কোন দেখালি ইফালে আছে এইফালে এয়া ফটোশ্বুট চলি আছে এয়া জিনামিলি বা মডেল বহুত ধুনীয়া ৰেষ্টুৰেণ্টখনলৈ আহিলোঁ ইমান ধুনীয়া ইয়াতে অকল ফটো মৰা হৈ গ'ল আৰু ফটো চটো একদম এচিড ওলাই আহিছে মানে ভাল লাগিছে ইমান কম দিছিলে যাওঁ আমি ত' এই ফুটিছৰ ওপৰতে আছে ন ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া হয় আহিলে আহিব পাৰিব এনজয় ডিস্কো আছে নেকি সেইখিনি ডিস্কো আছে চাগে ইমান গান চান পাতিছে এইফালে লোকেশ্যন বহুত ধুনীয়া আছিলে তাৰপিছত কেমেৰা এলাও নকৰে ত' সেইকাৰণে নামাৰিলোঁ কৰিব লৈছিলোঁ আমাৰ শেষ হ'ল আৰু তাইৰ ভাগৰো শেষ হ'ল তাই মোৰ একেবাৰে আমাৰ মিচিং ড্ৰেছ নিছে একদম মিচিং এগ্ৰিকালচাৰ গোলাম মেখেলা চাদৰ ত' কেনেকুৱা লাগিলে তোমাৰ আজি কেনেকুৱা লাগিছে তাইকো ধুনীয়া লাগিছে ভালে লাগিছে ইমান গৰম বহুত কল্ড ড্ৰিংক এটা খাব গৈছে ন কল্ড ড্ৰিংক খাব তো ভালে লাগিছে আৰু নেক্সট টাইম আমি আকৌ ফটোশ্বুট কৰি লগ পাম ন তো থেংক ইউ আজি লগ পাই বাই বাই য'ত মই গামখাৰু আঙুঠি এইবোৰ ইউজ কৰিছিলোঁ এয়া মালিক গামখাৰু এতিয়া ঘাৰু মানে ফটোশ্বুট হৈ গ'ল যেতিয়া আমি এতিয়া ঘূৰাই দিবলৈ আহিছোঁ এতিয়া আৰু গোটেই খোলোঁ আৰু এতিয়া আকৌ বেয়া লাগিব দেখিবলৈ আয়ো মেকআপ ধুনীয়া কৰিছে দেখিবলৈ চাহ খাবলৈ ধৰিলোঁ লাহে লাহে আৰু মেকআপ গোটেই ৰিমুভ কৰিছোঁ বেয়া লাগিছে আকৌ দেখিবলৈ বেয়া হৈ যাম এতিয়া এয়া হ'লে চেঞ্জ কৰোঁ আমি চেঞ্জ কৰিম তো ভাল লাগিলে মেকআপ কান ইমান কষ্ট লাগিলে কৰিবলৈ এইবোৰ তো টাটা বাই বাই নেক্সট ভিডিঅ' লগ পাম এয়া জিনা বাই বাই এতিয়া বাই বাই মনমিবা বাই বাই আকৌ নেক্সট ফটোশ্বুট লগ পাম বাই বাই ৰিমুভ কৰিম আৰু টাটা